হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু ঘৰৰ কাষতে ভাগৱত পাঠ চলি আছে। পূব বনগাঁও ৰাইজৰ উদ্যোগত অবিৰত ভাগৱত পাঠ চলি আছে 7 দিন 7 ৰাতি, যিহেতু আজি সমাপ্ত হ'ল। আৰু গধূলিলৈ ভাওনা আছে, যিহেতু ভাওনাখনৰ নাম হৈছে নিসিংহ যাত্ৰা। খুব সৰু সৰু শিশুসকলে ভাওনা পাৰ্ট লৈছে আৰু মই বৰ্তমান যাবলৈ ওলাইছোঁ ভাওনাত। আৰু আজি গোটেই ভাওনাখনৰ সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাম। খুব এটা সুন্দৰ সৰু সৰু শিশুসকলে পাৰ্ট লৈছে, চাবলগীয়া এটা দৃশ্য আৰু খুবেই সুন্দৰ এখন ভাওনা। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু আজি সম্পূৰ্ণ মই ভাওনাখন দেখুৱাম আপোনালোকক। এই সৰু সৰু শিশুসকলে যি পাৰ্ট লৈছে সকলোখিনি দেখুৱাম, মাত্ৰ চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু মই যাবলৈ ওলালোঁ, যিহেতু এই দেখিছে ধুতি চুৰিয়া পিন্ধি আছোঁ, যিহেতু ভাওনাখন যিহেতু জয়াল। ধুতি চুৰিয়া পিন্ধি মই নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিম আৰু কিছু সময়ৰ পাছতে গায়ন বায়ন ষ্টাৰ্ট হ'ব আৰু মই যাবলৈ ওলাইছোঁ। আৰু আপোনালোকক সম্পূৰ্ণ দেখুৱাম আজি ভাওনাখন। ভক্তগণ বৈষ্ণৱী জয় জয় এই ফুলজুটি ফুলজুটাৰী সম্প্ৰীতি সমাজৰ তৰফৰ পৰা আপোনাৰ হ'ব জনাইছোঁ প্ৰণিপাত। আজি এই শ্ৰী শ্ৰী বনগাঁও বৰ্ণাঘৰত যোৱা 7 দিন 7 ৰাতি ভাগৱতৰ আজি শেষ নিশা। গতিকে এই শেষ নিশাত আমি শনি ভাওনা প্ৰদৰ্শন কৰিবলৈ আমি আগবাঢ়িছোঁ। নাটক আমি পৰিচালনা কৰোঁতে অনেকখিনি অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধখিনি মৰিখন কৰে। এয়াই আমাৰ আপোনালোকৰ ওচৰত সৰল প্ৰাৰ্থনা। এয়া পুনশ্চবাৰ প্ৰণিপাত জনাই আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনত নিশিংহ মুৰাৰী। আজিৰ দিনত নিশিংহ মুৰাৰী বাজা শঙ্খ বাজা ঘণ্টা। আইসকলৰ মাংগলী তুলিৰ ভৰিৰে মুখলিত সংগতিকৈ ঘোষণা। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগৎগুৰু শ্ৰী শ্ৰী মাধৱদেৱ, জয় অসমীয়া ভাওনা সংস্কৃতি, জয় That's the
কৃষ্ণ হরে
어떻게 내고 등불이 맞았어?
Create Ola, Bin Bilakon, Sisti Opeso, Brahmopurar, Olohan, সমস্ত জগত মৰি ৰাখিলো নিজ পুনৰ সংসাৰীলাৰ মখন উদ্দেশ্য কৰি লাগি অৰ্থকাল ব্ৰহ্মপ্ৰদান আৰু সৃষ্টিৰ কাৰ্যত হ'ল অগ্ৰসৰ অভাৱ জলাধি কৰিলে সুমন কিন্তু অকস্মাতে গ'ল আমাৰে আশ্ৰয়স্থল এৰি নাজানিলে সৃষ্টি কৰে সৃষ্টি আদি ঠিকে সৃষ্টি আছে মোৰেই চৰণ সহস্ৰ বৎসৰ বিক্ৰী কৰিব লাগিব
পরম পবিত্র চরণ স্বামীজি লক্ষ্মী নারায়ণ জীবন স্মরণে লৌকিক দর্শন হে বিশ্বব্রহ্মাণ্ডর করা হে পরম করুণাময়ী জগৎ জননী দুইয়ের শরণার্থে এই নীতি নারদার মতো অবশ্য করবার কর্তৃত্ব হয় তোমার বন্ধুর হরিণ শ্রবণ করে পারে আমি তোকে হয়তো বারো ওয়াসুকে আছি ওই তোর আগমর উদ্দেশ্য কি উদ্দেশ্য নারায়ণ নারায়ণ এই বৈকুণ্ঠ আগমনের উদ্দেশ্য খুব একাই দুর্গে জীবন সরঞ্জাম ব্যামর বিভাগে পূর্ণ হরমোর সেই অবস্থা নারায়ণ নারায়ণ অন্তর্জাম তুমি নারায়ণ সৃষ্টি স্থিতি প্রলয়ের তুমি প্রধানী তথাপি তুমি ছাড়া মৃত্যুর কারণ আজি ধৰিত্ৰী নিয়মমান হৈ অহৰ্নিশে তোমাৰে সেই ধৰিত্ৰী উদ্ধাৰৰ এটি উপায় দিয়া প্ৰভু তারপরে কইবা অলঙ্কৃতা কালকান্ত নহয় মানে দুষ্টৰ একেই সৃষ্টিৰ বাতৰিৰে পৰা দুষ্ট দমন তাৰ অৰ্থ পালন কৰে কৃষ্ণনাথ কৰিব মই সকলো বুজিছো প্ৰভু এইবাৰ আপুনি এই সংসাৰত নতুন লীলাৰে মেলিব পাতনি তুমি বৰ চতুৰ দিলেই দেৱকী নারায়ণ নারায়ণ প্রভু চালনাকাৰীয়ে নিশ্চয় চালনা কৰিব আৰু এই কথা মই আজি বুজি পোৱা নাছিলো কিন্তু সেই জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰাৰ ক্ষমতা মোৰ একেবাৰেই অভাৱ এই সমগ্ৰ সৃষ্টি চৰিত্ৰটো আপোনাৰ ইংগিতৰ সেই ইংগিতৰ শিক্ষাখন দিলেহে মই আপোনাৰ নদখান কৰিব পাৰিব আপোনাৰ আইতা শিৰগত কৰি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে নাতে এই গুৰুত্ব কাৰ্য মই কৰি হ'ব পৰা পাৰিব দুই সৌন্দৰ্য জীৱনত পুনঃসভার পরিকল্পনায় এবার আমার মানুষকে বিদায়
দেখিলো নয়নে লাভিনা এ প্রভুরা তুলসা
আছে জানো তুমি বিশ্ব ব্রহ্মাণ্ড অসাধারণ আমার নিশা ভাগ্যবান নাই এই বিশ্ব ব্রহ্মাণ্ড তথাপি দাদা মতো কই লাগছে কি বাকি দেখতে পাই বিহারি আমার বুঝি পারা নাই মই কিয় মন আজি হৈ সংসাৰ কোনোবাই যেন সুন্দৰ কৰা চিঞৰ চৰিত হ'ব শেষ হ'ব অতি শীঘ্ৰেই সুন্দৰ জীৱন পঢ়ি 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 কোন ধৰিবা পঢ়ি 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 কোন ধৰিবা কোন জীৱ লাগিব যেন আমি দুয়ো শান্তনা হতে মিশালেই নকবা চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰপতি হৈ বিশ্ব আশ্ৰয় লৈ পৰমাল কৰিবলৈ চলি চায়া অবাবতে কেৱল চিন্তা বিৰোধৰ অমংগল কৰিছা কামনা হরি অভিনন্দন স্থান তোরা পরিত্যাগ Please,
যা যা হে উলঙ্গ ভারত অতি শীঘ্রে ত্যাগর এই স্থান অসহ্য অসহ্য নহৈ সহ্য ইমান অপমান যা শীঘ্রে বলিয়া নিজ থানালৈ। কি ইমান অপমান কোন এরা অলঙ্ক কৰি নগৰ মাৰ্চনা আৰু বিষ্ণু ভক্ত বুলি উলঙ্গ বালক বুলি কৰে কৰে বিষ্ণুবিদ্যা গবাদক পৰাণে আমি তোমাৰ সন্তান হরিশ্চরণ সিংকে ইসলামের শাড়ি ভাবছিবে বিষ্ণু অহংকাৰত ব্যস্ত হৈ গীতা শিক্ষাত হেৰুৱাই অপমান কৰিলো ভুল আমার ক্ষমা করা ভিক্ষাগণ ক্ষমা করা
ৰূপৰ বাবে দৈৱকী জৰুৰী হৈ ভগৱান বিহিলা উচিত আৰু অলপমানকে ভক্তলোকী যদি হয় প্ৰয়োজন ইজনৰ সহায় জানিবা নিশ্চয় অভিমানী তেওঁলোকৰ কৰ্ম কিন্তু অভিশাপ দিলেও বুজি সকলো অধিকাৰী তোমাৰ অপমায়া পুণ্য ভক্তি নাই কোনো ইয়াৰ পদুৱা কিবা তোমাৰ সদা ভক্তি জ্ঞান জন্মলোকী অসুৰ বংশত জীৱন পৰিভাৱে চিন্তা কৰি মোক কৰিবা
সর্বরে যুদ্ধে প্রায় অমরাবতী করে সেই জাদু দেবতার অপূর্ব সম্পদ তার লগে সৃষ্টি করতে মুখে ভাবিব পারিস তাই সকলে ঔরপদ ওই মধ্যে দিকে জন্ম দিছে বুঝি গণ্য ও বিহন্তর নাম দিছে হিরো মেঘারু হিরণ্য কপু निर्माण करने और देवतार आले कौन प्रबल मुखी नीठे कोई निर्माण बाकी और को खाए खाती खाती कोरानी बा धैर्य विश्वकर्मा भगवान प्रथम विस्मय तुम्हारे विरुद्ध स्मृति सिंह आज मेरी सफाई
어머나고 পবিত্র ফলমূলে অমৃত ফল পছন্দ করে কি আসলে কি কিবা নতুন সংবাদ কিন্তু কেমন কি নিষ্ফল পরিচয় খবর জানো দেবতার কিবা অপকার
Oh